নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ ছিকিমৰ গেংটকত। একচুৱেলি আজি ছিকিমৰ গেংটক দেখুৱাম আপোনালোকক, গেংটকৰ টাউন দেখুৱাম। একচুৱেলি মই গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। ইয়াতে যদি দেখাওঁ তেতিয়াহ'লে এইটোতে মই গাড়ী পাৰ্কিং কৰি ল'লোঁ। ইয়াতে গাড়ী পাৰ্কিঙৰ যথেষ্ট অসুবিধা হয়, কিন্তু এইটো অলপ কষ্টলি হয়। তথাপিতো ইয়াতে গাড়ী পাৰ্কিংটো ধুনীয়াকৈ হৈ গুচি গ'ল। মই যদি দেখাওঁ তেতিয়াহ'লে এইখন হৈছে ছিকিমৰ গেংটক। গেংটকত মই আজি MG ৰোড যাম, বাকী অন্যান্য কি চাইট চিন কৰোঁ আপোনালোকক সকলোখিনি দেখাবলৈ গৈ আছোঁ। মানে মই গেংটক টাউনখন এতিয়া ফুৰিম আৰু বাকী কোন জেগালৈ যাওঁ, কি কৰোঁ, গোটেইখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। একচুৱেলি গেংটকখন যথেষ্ট চাফা হয়। এতিয়ালৈকে যিমানখিনি দেখিলোঁ ভালেই দেখিলোঁ। আপোনালোকক যদি দেখাওঁ ফ্ৰণ্টত এয়া হয়, আৰু এয়া ছাইডত এইখন একচুৱেলি গেংটকৰ গোটেই টাউনখন হয়। কিবা ফৰেনৰ নিচিনা এটা ফিল হৈছে মানে। বাকী দাৰ্জিলিঙো গৈছিলোঁ, সেয়া দাৰ্জিলিঙতো সিমান ক্লিন দেখা পোৱা নাছিলোঁ একচুৱেলি। ইয়াতে যিমান মই ক্লিন দেখা পাইছোঁ, ইয়াতে যদি চাই পাহাৰীয়া হিচাপে যথেষ্ট সুন্দৰ হয়। মোৰ ভাল লাগিছে ইয়াতে আহি। ছাইডত সেয়া পাহাৰ, এয়া গোটেইটো পাহাৰেই হয়। এইফালেদি যদি যোৱা হয় তেতিয়াহ'লে MG ৰোড হয়। MG ৰোডলৈ মই গৈ আছোঁ এতিয়া। ছিকিম গেংটকৰ একচুৱেলি এইটো MG ৰোড হয়। বহুত ক্লিন হয়, বহুত সুন্দৰ হয়। ইয়াতে মানুহ আহে, ইয়াতে ৰাতি বেছি মানুহ আহে। আপোনালোকে জানেই মল ৰোডবিলাকত একদম ৰাতি বেছি মানুহ আহে, যথেষ্ট টুৰিষ্ট ইয়াত আহে। ইয়াতে যদি দেখাওঁ সেয়া মহাত্মা গান্ধী এয়া ষ্টেচু হয়। ইয়াতে যথেষ্ট হোটেলো আছে, এনেকৈ বহুতখিনি হোটেল আছে। মই এটা ছাইডৰ পৰা আছোঁ একচুৱেলি, সেইকাৰণে মই ভালকৈ দেখাব পৰা নাই। যথেষ্ট ধুনীয়া হয় দেখিবলৈ। ইয়াতে ৰাতি মানুহ একচুৱেলি বেছি আহে। আপোনালোকে জানেই যে যিকোনো জেগা মল ৰোড হওক, মানে এনেকুৱা ধৰণৰ যি টুৰিষ্ট জেগাবিলাকত একচুৱেলি ৰাতি মানুহ বেছি আহে, যথেষ্টখিনি মানুহ আহে। ইয়াতে বহিবলৈও যথেষ্ট জেগা আছে, ইয়াত টুৰিষ্টবোৰ যথেষ্ট আছে। ইয়াত যেতিয়াই মানে গেংটক আহে, গেংটকৰ এইটো মেইন জেগা মানে। এইটো জেগাই মানুহ মানে বেছি আহে। আৰু যদি গেংটকৰ চাইট চিনবিলাক আশে পাশে যিকেইটা আছে চাইট চিন, সেইটো কথাটো বেলেগ। কিন্তু গেংটক টাউনখন মই দেখাই আছোঁ আপোনালোকক। টাউনখন যদি চাই তেতিয়াহ'লে এনেকুৱা ধৰণৰ হয়। কোনোবা এটা যেতিয়া স্পেচিয়েল জেগালৈ যোৱা হয়, সেই জেগাখনৰ নাম যদি লিখা থাকে তেতিয়াহ'লে যথেষ্ট ভাল লাগে। তাতে মানুহে চেল্ফি মাৰে, তাতে মানুহে ভিডিঅ' কৰে, যথেষ্ট মানুহে ফটো তাতে মাৰে মানে। আৰু আজিকালি এটা ট্ৰেণ্ড হৈ গ'ল কি, প্ৰতিটো জেগাতে আই লভ সেই জেগাখনৰ নাম লিখা থাকে। ঠিক তেনেদৰে ছিকিমৰ গেংটকতো লিখা আছে গেংটক বুলি। ইয়াতে আই লভ গেংটক বুলি নাই, কিন্তু গেংটক বুলি লিখা আছে। ইয়াতে যথেষ্ট মানুহে চেল্ফি মাৰিছে। মই বহুত ভিৰ আছিলে, তথাপিতো এতিয়া মই খালী জেগা পাইছোঁ কাৰণে মই ভিডিঅ'টো শ্বুট কৰিছোঁ। ইয়াতে যদি দেখে তেতিয়াহ'লে গেংটক এয়া লিখা আছে। ইয়াতে একচুৱেলি ফটো ময়ো মাৰিম। এনেকুৱা ধৰণৰ যেতিয়া জেগা মানে নামটো পাই যোৱা হয়, তাতে ফটো মাৰি যথেষ্ট ভাল লাগে। একচুৱেলি মোৰো ভাল লাগে। তেতিয়াহ'লে মানে মনত থাকি যায় সেই জেগাকণলৈ গৈছিলোঁ বুলি। ইয়াতে আই লভ গেংটক বুলি লিখাহেঁতেন আৰু ভাল লাগিলেহেঁতেন। ইয়াৰ পাছতে দেখাম আপোনালোকক ৱেলকাম টু লাল বজাৰ। এইফালেদি গৈ এখন বজাৰ আছে, যিখনৰ নাম হৈছে লাল বজাৰ। তলেদি যাব লাগিব। এতিয়া ব'লক লাল বজাৰ চাই আহোঁ। একচুৱেলি লাল বজাৰতেই মানে বস্তু পাতি কিনিব পাৰি। তললৈ হয়, ক্ৰমান্বয়ে তললৈ গৈ থাকিব লাগে। ইয়াতে বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰে। মানুহ আহে যেতিয়া ইয়ালৈ ফুৰিবলৈ আহে, যেতিয়া MG ৰোড আহে, যেতিয়া মল ৰোড আহে, তাৰ পাছতে এই লাল বজাৰত আহি পেলাই বস্তু কিনেহি কিবা কিবি। আৰু বজাৰখনৰ নাম ভাল দিছে কিন্তু, লাল বজাৰ। অভাৰঅল গোটেই লাল বজাৰ ঘূৰি দিলোঁ। লাল বজাৰত দেখিলোঁ অকল কাপোৰ। ইয়াতে অকল কাপোৰৰ বজাৰ হয়। ইয়াতে যদি মই দেখাওঁ আপোনালোকক তেতিয়াহ'লে কাপোৰ, জোতা, সৰু ল'ৰা ছোৱালী খেলনা, এনেকুৱা ধৰণৰ হয়। লাল বজাৰত এনেকুৱা ধৰণৰ আছে। গোটেই বজাৰখন মই চালোঁ, টোটেলি কাপোৰৰ মানে এইখন মানে গেংটকৰ কাপোৰৰ বজাৰ হয়। লাল বজাৰ একচুৱেলি গেংটকৰ কাপোৰৰ বজাৰ মানে। একচুৱেলি লাল বজাৰ চোৱাৰ পাছতে ভাত খাই দিলোঁ। এখন হোটেল আছিলে, তাতে ভাত খালোঁ। ভাত খোৱাৰ সেইখিনি দেখুৱাই থকা নাই, সেইখিনি আপোনালোকে আমনি পাব বুলি দেখুৱাই থকা নাই। গেংটকৰ আপোনালোকে টাউনখন চাওক, MG ৰোড, মল ৰোড, এইখিনি চাওক। আৰু এটা ট্ৰেভেল এজেঞ্চিত সোমাইছিলোঁ। ট্ৰেভেল এজেঞ্চিটোত সোমাই পেলাই সুধিছিলোঁ একচুৱেলি মানে চাইট চিন কি, কেনেকুৱা ধৰণৰ কি হয়। মই নিজে গাড়ী লৈ আহিছোঁ যদিও মানে মই তথাপিতো সুধিছিলোঁ আপোনালোকৰ কাৰণে, যিহেতু আপোনালোক চবেইটোতো গাড়ী লৈ নাহে। ইয়াতে 10-15টা জেগা আছে। একচুৱেলি 10টা জেগাৰ কাৰণে মোক 2000 টকা কৈছিলে। 2000 টকা লোকেল চাইট চিন মানে। যদি আপোনালোক আহে তেতিয়া লোকেল চাইট চিন চাবৰ কাৰণে 2000 টকা দি পেলাই সেই 10টা চিন চাব পাৰিব, বা বাৰ্গেনিং কৰিলে সেই 15টা হয়তো দেখাই দিব পাৰে। ইয়াৰ পাছতে মই গৈ আছোঁ ৰোপৱে চাবলৈ। ইয়াতে গেংটকৰ যিটো ৰোপৱে, সেই ৰোপৱেলৈ গৈ আছোঁ। তেতিয়াহ'লে বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক। একচুৱেলি ইয়াৰ পাছতে মই ৰোপৱে যোৱাৰ কথা আছিলে, কিন্তু মই যাব নোৱাৰিলোঁ। কাৰণ মোৰ মাইকৰ যিটো OTG আছিলে, সেই OTGটো একচুৱেলি মানে ভাগি গুচি গ'ল। মই একচুৱেলি OTGটো মই ফটো মাৰিবলৈ লওঁতেনে হঠাৎ মোবাইলটো মানে পৰি গৈছিল, মানে
পৰি যোৱাৰ আগতে গ'ল মানে ধৰি লওক হেঁচা খালে, হেঁচা খোৱাৰ কাৰণে ভাগি গুচি গ'ল। কিন্তু মই যদি দেখাওঁ আপোনালোকক তেতিয়াহ'লে এইটোৱে হৈছে সেই OTGটো, এইটো হৈছে ৰিচিভাৰ। এতিয়া যদি আপোনালোকে চাই এইটো OTG, এইটো ৰিচিভাৰ। এইটো ইয়াতে মানে কানেক্ট কৰে, এইটো ইয়াতে কানেক্ট কৰে, আৰু এইটো চাইডে যিটো এইটো চাইডে আইফোনৰ ছিষ্টেমটো থাকে। এই আইফোনৰ যিটো ছিষ্টেম থাকে সেইটো ছিষ্টেমটো মানে ভাগি গুচি গ'ল। আৰু যিহেতু ভাগি গুচি গ'ল সেইটো কাৰণে এতিয়া মানে যেতিয়া হুলস্থুলীয়া জেগাত যেতিয়া ভিডিঅ' বনোৱা হয় তেতিয়া বাহিৰৰ মাতখিনি আৱাজখিনি মানে আহি থাকে। এতিয়াও যথেষ্টখিনি চাগে আহিছে, কিন্তু হ'লেও মই এইটো এতিয়া মানে যিহেতু 5টা বাজি গ'ল, সেইটো কাৰণে এইটো জেগাত বৰ বেছি ভিৰ নাই বা গাড়ী চাড়ী বিশেষ গৈ থকা নাই, সেইটো কাৰণে মই যেনে তেনে ভিডিঅ'টো আপোনালোকক কথাটো ক'বৰ কাৰণে বনাইছোঁ। যেতিয়া মোৰ OTGটো মানে ভাগি গুচি গ'ল তাৰপাছত মই প্ৰায় 4 ঘণ্টামান মই ছিকিমৰ গেংটকত মই বিচাৰিলোঁ চিটিখনত। ইয়াত যিটো চিটি চেণ্টাৰ আছিলে, এইটো হৈছে চিটি চেণ্টাৰ। ইয়াতে যদি দেখাওঁ আপোনালোকক চিটি ষ্টাৰবাক্সো আছে, ইয়াৰ ভিতৰতো মই চালোঁ। আৰু গেংটকৰ মই মল ৰোডতো চালোঁ, MG ৰোডত চালোঁ, ইয়াতে বহুতখিনি জেগাত চালোঁ, মানে গোটেই গেংটক মই চালোঁ। গেংটকত যিকেইটা মেইন জেগা, কিন্তু মই ক'তো বিচাৰি নাপালোঁ। প্ৰায় 4 ঘণ্টা চালোঁ। তাৰপাছত মই লাষ্টত এতিয়া আৰু 5টা বাজিলৈকে এতিয়া ৰ'পৱে যিহেতু বন্ধ হ'ল, সেইটো কাৰণে মই নেক্সট কাইলৈ মই ইয়াতে ক'ত যাওঁ আপোনালোকক দেখাম। যদি মই OTG কিনিবলৈ পাওঁ তেতিয়াহ'লে, নহ'লে মই এনেকৈয়ে চাগে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বাকী তেতিয়াহ'লে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।